আপোনালোকে গম পাইছে যে 7 তাৰিখে ৰিজাল্ট দিব। হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ঘোষণা কৰিলে যে এবাৰ ৰিজাল্ট দিব। আপোনালোকৰ ৰিজাল্টটো কেনেদৰে চেক কৰিব, আপোনালোকে স্কুলত গৈ ৰিজাল্ট চেক কৰিব পাৰিব। তাৰোপৰি আপুনি ঘৰতে আটাইতকৈ সোনকালে ইণ্টাৰনেটত অনলাইনত ৰিজাল্টটো কেনেদৰে চেক কৰিব, তাৰ কাৰণে ছেবাৰ অফিচিয়েল এপ আছে। কোনটো এপ কেনেদৰে চেক কৰিব আৰু ৱেবছাইটত কেনেদৰে চেক কৰিব তাৰ বিষয়ে আজি ক'ম মই। আপোনালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত আপোনালোকৰ চাৰ্চ বাৰত চাৰ্চ কৰিব ছেবাৰ ৰিজাল্ট 2022। ছেবাৰ ৰিজাল্ট 2022 চাৰ্চ কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা এপ পাব। সেই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। এপটো ইনষ্টল কৰাৰ পিছত মই আপোনালোকক দেখাই দিছোঁ সম্পূৰ্ণ প্ৰচেছটো কেনেদৰে আপোনালোকে ৰিজাল্ট চেক কৰিব। এপটো ইনষ্টল হ'ল মোৰ। তাৰপিছত আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাত কাৰেণ্ট ইয়াৰ ৰিজাল্টটো আপোনালোকে তাত ক্লিক কৰিব। এতিয়া আপোনালোকৰ সেইখন ইণ্টাৰফেচ মই আপোনালোকে দেখাই দিম বাৰু। এনেকৈ ওলাই আছে, ইয়াত লিখা আছে যে ৰিজাল্ট অন June 7, 2022 at 10 AM, মানে 10টা বজাতে আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। গতিকে মই আপোনালোকক দেখাই দিছোঁ কেনেদৰে ৰিজাল্ট চেক কৰিব। 7 জুনৰ দিনাখন আপোনালোকে ৰাতিপুৱা এনেদৰে চেক কৰিব। ইয়াত ওলাব, ইয়াত আপোনালোকে তাৰপিছত এনেদৰে ইণ্টাৰফেচ ওলাব। তাত আপোনালোকে ৰুলটো দিব, তাৰপিছত তলত নম্বৰটো এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে কেপচাটো এণ্টাৰ কৰিব। কেপচাটো এণ্টাৰ কৰাৰ পিছত গেট ৰিজাল্টত ক্লিক কৰিলে আপোনালোকৰ ৰিজাল্টটো পাই যাব উইথ মাৰ্কশ্বিট সহ আপোনালোকে ৰিজাল্ট পাব। ক'ত কিমান নম্বৰ পাইছে, ডিভিজন সম্পূৰ্ণ পাব। এইখন আপোনালোকে ডাউনলোডো কৰিব পাৰিব বা স্ক্ৰীনশ্বটো মাৰি পাৰিব। গতিকে এপটো যদি আপোনালোকে এনেদৰে ৰিজাল্ট চেক কৰিব পাৰিব। আৰু কিছুমান অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটসমূহ মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা আপোনালোকে চেক কৰি ল'ব। আৰু এইকেইদিন ছাৰ্ভাৰ প্ৰব্লেম থাকিব পাৰে, এইটো কাৰণে আপোনালোকে সোনকালৰ পৰা ৰিজাল্টটো চেক কৰিব। যদি কেনেবাকৈ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।